এয়া মই পুৰৈ শাক বনাবৰ কাৰণে এয়া নহৰু আৰু আদা বটি লৈছোঁ, হালধি লৈছোঁ এচামুচ, নিমখ এচামুচ, লগতে পাঁচফোৰণ লৈছোঁ আৰু দুটা জলকীয়া মিহিকৈ কাটি লৈছোঁ, এটা পিঁয়াজ লৈছোঁ। এয়া মই পুৰৈ শাক বনাবৰ কাৰণে কেৰাহীখন পাতিলোঁ। কেৰাহীখন পাতি মই এয়া পূবালী তেল আকৌ দেই, হনুমান তেল নহয়। তেলকণ পকিবলৈ এই তেল গৰম হৈছে, এই পিঁয়াজ দিছোঁ। এই আদা নহৰুখিনি ৰঙচুৱা হ'ল, এতিয়া মই পুৰৈ চব্জিখিনি দি দিছোঁ। এয়া নিমখ হালধি দি দিছোঁ, আন্দাজতে নিমখ হালধি দিছোঁ। বৰ ধুনীয়া চেণ্ট ওলাইছে, ধুনীয়া ধুনীয়া গোন্ধাইছে। খাওঁ খাওঁ লাগি গৈছে, ইমানে ভাল চেণ্ট আহিছে। আপোনালোকে বনাই খাব, এনেকুৱা লাগিব। এয়া মই অকণমান সময়ৰ কাৰণে এই সাঁফৰখন দি দিছোঁ। এয়া এই সাঁফৰখন গুচাই খাইছোঁ। এয়া মোৰ এতিয়া পুৰৈ শাকৰ চব্জি বৰ্তমান হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া মই ভাত খাব লৈছোঁ। এয়া দালি, কচু, আমাৰ কচু এনেকৈ খাওঁ আকৌ দেই, দালিটো ডাঠ। এই লগতে নেমুৰ এডোখৰ লৈছোঁ। এয়া শুকান মাছৰ চাটনি, বমলা মাছৰ, ইয়াৰ লগত জলকীয়া এটা। এয়া পুৰৈ শাক আৰু আলু ভাজি। আজি এনেকৈ খাম আৰু দেই, আপোনালোকে চাই থাকক। পুৰা টেষ্টি, আপোনালোকে খাব দেই। এনেকৈ পুৰৈ শাকৰ ভাজি ইমানেই ভাল লাগিছে খাই, মানে আপোনালোকে এবাৰ খাই চাব। আমাৰ দালি আকৌ পনীয়াকৈ নাখাওঁ, এনেকৈ ডাঠ ডাঠকৈ দালি খাওঁ। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে নহয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব।